নমস্কাৰ নমস্কাৰ পুনৰ আহি গ'লোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আজি ভাওনা ভিডিঅ' আজি বৰষা ভিডিঅ' নহয় আজি ভাওনা ভিডিঅ' তো ঘৰৰ ওচৰতে আছে ভাওনা আৰু ভাওনাখনৰ নাম কৈ দিছোঁ মুৰাৰী কৃষ্ণ বৰবৰীকৰ হৃদয় মানে নতুন ভাওনা আপোনালোকে হয়তো চাবও পাৰে মোৰ ইয়াত থকা যিখিনি ভিউৱাৰ্ছ আছে সেইখিনি চাবও পাৰে কিন্তু হ'লেও মানে মোৰ বাবে নতুন মানে মই এখন ভাওনা ফাৰ্ষ্ট টাইম চাম ঠিক আছে তো কেনেকুৱা হৈছে কি কথা চালে গম পাব আপোনালোকে তো আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ইয়াত পলম নকৰি এতিয়া মই যাম বৰ্তমান ভাওনা ফালে আৰু এটা কথা কৈ গৈছোঁ যে মই এটা গেম খেলাবলৈ আছে এটা ভিডিঅ'ৰ ওপৰত ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে মই এখন গা গজেন্দ্ৰ উপাখ্যান ভাওনাৰ এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টো কোনখন ভাওনা বুলি মই কুৱেশ্যন কৰিছিলোঁ আচলতে মই কৈ দিছোঁ কোনখন ভাওনাৰ বুলি আৰু তাত প্ৰায়ভাগেই শুদ্ধ উত্তৰ দিছিলে আৰু সেই শুদ্ধ উত্তৰ দিয়াখিনিৰ মাজত লাকি ড্ৰ হ'ব তো শুদ্ধ উত্তৰ যিখিনিয়ে কমেণ্ট কৰিছিলে তেখেতৰ ভিতৰত লটাৰী হৈ তাৰ যিজন উইনাৰ হ'ব তেখেতক মোৰ ফালৰ পৰা এডাল হেডফোন গিফ্ট কৰিম তো মই তাত দি থৈছিলোঁ আপোনালোকক তো সেইকাৰণে নেক্সট যিটো ভিডিঅ' আহি আছে সেই ভিডিঅ'টোত আপোনালোকৰ এই গেমটোৰ ভিডিঅ' আহিব সেইটো নেক্সট ব্লগত আহি আছে এইটো আপোনালোকৰ গেমটোৰ বিষয়ে উইনাৰ এতিয়া কোন হ'ব নাজানো যাৰ লাক ভাল সেয়ে হ'ব তো আপোনালোকে ৱেইট কৰি থাকক সেইটো ব্লগলৈ ইয়াৰ নেক্সট যিটো ব্লগ আহিব সেইটো ব্লগত আহি যাব আৰু তেনেকৈ মাজে মাজে মই গেম খেলাই থাকিম তো আপোনালোকে কমেণ্ট কৰি থাকিব আৰু শুদ্ধ উত্তৰ দিয়াজন আৰু মানে শুদ্ধ উত্তৰ দিয়াজনে মোৰ পৰা এটা গীত লৈ থাকিব ব'লক আজি তেতিয়াহ'লে ভাওনাকে চাই লওঁগৈ আৰু নে কি কৰিলে ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ঘৰৰ পৰা আহি বৰ্তমান মই পালোহি নিহাৰহঁতৰ ঘৰ আৰু নিহাৰে মোৰ এইটো ভাওনা সংস্কৃতি চেনেলত আজি প্ৰথম ওলাব আৰু সি চুৰিয়া টুৰিয়া পিন্ধি আহিছে মই চুৰিয়া নাই পিন্ধা মই লৈ আহিছোঁ যদি কিবা দৰকাৰ পিন্ধি ল'ম তাত নিহাৰ এইফালে হা সেয়া চাওক নিহাৰ এইটো মানে মোৰ ভাওনা সংস্কৃতি চেনেলত হয়তো সি প্ৰথম আহিছে আগত ভাওনা নাই লোৱা মই এনে মানে ইটো চেনেলত আছে এইটো চেনেলত নাই অহা তো এতিয়া আমি ইয়াৰ পিছত যাম সমুদ্ৰৰ ঘৰলৈ আৰু সমুদ্ৰক লগত লৈ আমি তিনিটা যাম ভাওনা ঘৰলৈ তো চাই থকা ভিডিঅ'ত ডাইৰেক্ট গৈ ভাওনাত পাই আছোঁ আমাৰ তিতি আৰু মুখখন চুলি লগাই আছা মনে কৰিছোঁ এইফালৰ পৰা আৰু এই আমাৰ জয়ন্ত হয়নে হয় বেলেগ লাগিছে ঈশান আমাৰ ৰংপুৰ আৰু এইফালে ধৰিব পৰা নাই নহয় পাৰিছে চিনি পাইছে নাই বাৰু তনয় এনে অখৰা মানে যিটো আপোনালোকে কমেণ্ট কৰিছে ভাল লাগিছে বুলি চাইফল হেৰিয়া দিবা আমাৰ ঘটুকত আমাৰ নিতুল নিসিংহমাৰী ভাণ্ডাৰৰ মেইন মানুহজন আজি নিসিংহমাৰী ভাণ্ডাৰৰ ড্ৰেছ চাবলৈ পাব আপোনালোকে ভাওনাত আৰু লগতে ভাওনা আৰু কোন কোন আহিছে আৰু আহি পেলাই ছাৰকো লগ পালোগৈ ছাৰো বহি আছে ভাল লাগিলে ছাৰক দেখি পেলাই বাকী আপোনালোকৰ কাইলৈ প্ৰগ্ৰেমটো আৰম্ভ হ'ব কাইলৈৰ পৰা আৰম্ভ কৰিম আমি কাইলৈ প্ৰগ্ৰাম কৰি হ'ব সেইকাৰণে তাৰ কামতো ব্যস্ত ইয়াৰ হ'লে নিমন্ত্ৰণ কৰিলে কাৰণে নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই আৰু লগে লগে তালৈ যাবগৈ লাগিব ভাল লাগিলে এইটো ব্লগতে কৈ দিছোঁ আৰু এটা মোৰ নতুন ব্লগ আহি আছে তাত আপোনালোকে কৰ্মশালা পাব দেখিবলৈ ভিডিঅ'টোত ইয়াত দেখুৱাই আছোঁ আৰু বাকী আমাৰ ইয়াত ব্লগটো চিনি পাইছে চাগে অংশুমান আমাৰ ভাস্কৰে পেইণ্ট কৰি আছে এয়া বসন্তাকো লগ পাই গ'লোঁ ভগৱান আছে বসন্তা আহিব বুলি নমস্কাৰ বসন্তাকো লগ পালে ভাল লাগিলে এতিয়া বসন্তা মুখৰ পৰা আমি কিবা এটা জানিব বিচাৰোঁ জয়জাতে ক'ব অসমবাসী ৰাইজলৈ তথা ভাওনা প্ৰেমী ৰাইজলৈ আমাৰ
সশ্ৰদ্ধ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা মহামাংগলিক দিন। এই নাওবৈচা বৰাচুক নামঘৰৰ আসন প্ৰতিষ্ঠা উপলক্ষে এভাগী মহাপুৰুষীয়া নাট এই অঞ্চলৰে শিল্পীসকল, পঞ্চৰত্ন সন্মিলিত নাট্যগোষ্ঠীৰ শিল্পীসকলে, উদীয়মান শিল্পীসকলে, নবীন প্ৰবীণ শিল্পীসকলে অনুষ্ঠিত কৰিব নামঘৰৰ আসন প্ৰতিষ্ঠাৰ উপলক্ষে। তাৰে আমি আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। হওক, আপোনালোকে আশীৰ্বাদ কৰিব। এইসকল অসমৰ ভাওনা জগতত উজ্জ্বল নক্ষত্ৰস্বৰূপ এওঁলোক আগবাঢ়ি আহিছে, তেওঁলোকক আশীৰ্বাদ কৰিব। অদূৰ ভৱিষ্যতে যে ভাওনা সংস্কৃতিৰ এই বিশাল পৰ্বতাখনত তেওঁলোকে ভাওনা সংস্কৃতিক প্ৰচাৰ প্ৰসাৰৰ ফেদৰীয়া বাতৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজৰ সাংস্কৃতিক প্ৰতিভাৰে উজ্জ্বলি উঠিব পাৰে। ধন্যবাদ। ধন্যবাদ বসন্তদা। এয়া ভগৱানৰ বিলৈ, যাওক ভগৱানৰ বিলৈ। যিজন ব্যক্তিয়ে অসমৰ প্ৰান্তে প্ৰান্তে ভাওনা সংস্কৃতি কেনেকুৱা লাগিছে? ভাল লাগিছে।
লগ পাম আপোনাৰ ভিডিঅ'ত দেই আজি মানৰ অন্তিম ৰজনী সময় পাই গ'লি আমি সময় আমাৰ বাটুকি আছিল দেই ভাওনা এদায় কৰি দিলোঁ ভাওনা এদায় কৰি পেলাই এতিয়া বৰ্তমান আহি আছোঁ আৰু মোৰ লগত আহোঁতে এতিয়া বেলেগ পাৰ্টনাৰ এইটো তোমাৰ বিতুপন তাৰ জোখৰ নামটো আছে টিয়া সেইটো ক'লে চবেই চিনি পায় তাক ভাওনা মানে কি হ'ল ব্লগটো এনেকুৱা হ'ল সম্পূৰ্ণ ভাওনা নাই ইয়াত যুদ্ধ আৰু প্ৰৱেশখিনিয়ে থাকিব সেইটো ব্লগত সেইকাৰণে মই থাম্বনেইলটো দিছোঁ দেখিছে যুদ্ধ আৰু প্ৰৱেশ সেইকাৰণে যুদ্ধ আৰু প্ৰৱেশখিনি পাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিব নতুন ভাওনা যিহেতু বাকী ইমানেই আছিলে সেইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ আকৌ পুনৰ এটা ভাওনা ব্লগ লৈ আহি আছোঁ আৰু সেই ভাওনা ব্লগটোত কি আছে আপোনালোকে গম পাইছেই চাগে তো ৱেইট কৰি থাকক তো বাই 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 দেই বাই 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 বাই